নমস্কাৰ, অন্য এটি ভিডিঅ' সৈতে মই ঋতিচাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ আগত দেখাম যে ঠাণ্ডাকালি চুলিৰ যতন কেনেদৰে ল'ব। বিশেষকৈ বিভিন্ন ধৰণৰ চুলিৰ যতন লোৱা আপোনালোকে দেখিছেই। মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত দেখাইছোঁ যে জেতুকা পাত আৰু এল'ভেৰাই কেনেকৈ চুলিৰ যতন ল'ব। বিশেষকৈ ঠাণ্ডা দিনত বহুত বেছি মানুহৰ চুলি সৰে, সেইটো কাৰণে উপায় পাবৰ কাৰণে আপুনি চুলি সৰা বন্ধ কৰিবৰ বাবে কেঁচা জেতুকা পাত আপুনি যদি চুলিত লগায় তেনেহ'লে বহুত সকাহ পাব বুলি আশা ৰাখিছোঁ। ময়ো লগাইছোঁ, সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো দেখাইছোঁ। এয়া মই কেঁচা জেতুকা অলপ তুলি লৈছোঁ। কেঁচা জেতুকা তুলি লৈ অকণমান এল'ভেৰা ডোখৰ কাটি লৈছোঁ। এল'ভেৰা ডোখৰ দিলে যিহেতুকৈ চুলিখিনি মিহি আৰু কোনো ধৰণৰ যত নালাগে, কাৰণ জেতুকা পাতটো অকণমান খহটা হয়, সেইটো কাৰণে অকণমান এল'ভেৰা পাতো কাটি ল'লোঁ, এল'ভেৰা ডাল এটাও কাটি ল'লোঁ। এইখিনি জেতুকা পাতখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ এটা পাচিত। ধুনীয়াকৈ ধুই লোৱাৰ পিছত মানে জেতুকা পাতবিলাকত অকণমান ক'লা ক'লা ৰং লাগি থকা নিচিনা দেখা পোৱা গৈছে, শেলুৱৈ নিচিনা ধৰিছে এতিয়া, যিহেতুকৈ এতিয়া বৰষুণ কম। এয়া এল'ভেৰা ডোখৰ কাটি ল'লোঁ। এল'ভেৰা ডোখৰ কাটি লৈ ধুনীয়াকৈ মিক্সিৰ সহায়ত গুড়ি কৰি ল'ম। যিসকলৰ মিক্সি নাই সেইসকলে পটাটো পিচি ল'ব পাৰে ধুনীয়াকৈ। মিহি হ'লেই হয়, মিহি হ'লে ধুনীয়াকৈ কালাৰটো ধৰে চুলিখিনিত আৰু চুলি সৰাটো বিশেষকৈ বন্ধ কৰে। এয়া মই মিক্সিৰ সহায়তে মিহি কৰি লৈছোঁ। অকণমান এল'ভেৰাও লৈছোঁ, এয়া জেতুকা পাতখিনি লৈছোঁ, এয়া ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। চাওকচোন বাৰু, মিক্সিত গুড়ি কৰিলে ইমান ধুনীয়াকৈ মিহি হয়, মই ভবাই নাছিলোঁ যে ইমান ধুনীয়াকৈ মিহি হ'ব বুলি। আৰু লগালগে কালাৰটো উঠি আহিছে, ধুনীয়াকৈ কালাৰটো উঠি আহিছে। এয়া চাওক ইমান ধুনীয়া মিহি হৈছে। এইখিনি এটা ধুনীয়াকৈ মিহি হোৱা এটা পেষ্ট হৈ গ'ল। এইখিনি যদি লগাই মূৰটো ঠাণ্ডাও কৰে আৰু চুলিখিনিও বিৰাট ধুনীয়া লাগে, পিছত ধুই দিলে আৰু সৰাটো বন্ধ হ'ব। মই ধুনীয়াকৈ চুলিত লগাই লৈছোঁ। মোৰ বিশেষকৈ বেছি চুলিখিনি ডাঠ কাৰণে অকণমান কমেই হ'ল। মাইনাই আকৌ ক'লে মোক অকণমান হাততো লগাই দিয়া বুলি, মাইনাক অকণমান হাতত লগাই দিছোঁ। এয়া চাওক, আজি আমি জেতুকা লগোৱা চুলিত কিদৰে জেতুকা ঘঁহিব পাৰি আপোনালোকৰ আগত দেখালোঁ। চুলিটো লগালোঁ আৰু হাততো ৰং ধৰি গ'ল, তাইকো লগাই দিলোঁ ধুনীয়াকৈ। আজি ভিডিঅ'টো আপোনালোকলৈ এয়াই আছিল। যিসকলে ভাবি আছে চুলি সৰিছে কি কৰিম কি নকৰিম, আৰু ঠাণ্ডা দিনত বিশেষকৈ চুলি সৰেও, এইটোৱে আছিল ভিডিঅ'টো। নিশ্চয় চাই ভাল পালে বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় নিশ্চয় কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' দিবলৈ যাতে উৎসাহ পাওঁ লাইক এটা কৰিব। এয়াই আছিল আজি ভিডিঅ'টো। নিশ্চয় ভাল পালে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।